নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? মোৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি আছে চুকাফা দিৱস। চুকাফা দিৱসৰ উপলক্ষে আমি নাচিবলৈ যাম আজি। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান ঘৰৰ পৰা ওলালোঁ। এতিয়া বেটেৰী ৰিক্সা যাম। বেটেৰী ৰিক্সা আহি আছে মানে, সেইকাৰণে খোজকাঢ়ি অকলে গৈ আছোঁ আৰু ফাইনেলি এতিয়া মই বেটেৰী ৰিক্সাত উঠি ল'লোঁ। এতিয়া মই লগৰখিনিৰ ওচৰলৈ ফাইনেলি পালোঁহি দেই। এয়া সকলোৱে ওলালে। এয়া ফাইনেলি আমাৰ বাছো আহি পালেহি। কেইবাখনো বাছ দিছে আমাৰ কাৰণে আৰু এয়া সকলোৱে বহি ল'লে, কিন্তু আমাৰ বাবে চিট নুজিলে কাৰণে ড্ৰাইভাৰৰ ওচৰত বেয়া হৈছে। এইফালে মোৰ মৰমৰ বান্ধৱী জেচি দেই, তাই খিৰিকী কিনাৰতে বহি লৈছে আৰু মজা লৈ গৈ আছে। ফাইনেলি আমি গৈ আছোঁ, পামগৈ আৰু এতিয়া। ফাইনেলি আমি এতিয়া পালোহি। এফালে আমাৰ টিমটো বহি আছে আৰু এফালে মায়াবিনী গোৱা টিমটো, আৰু এফালে মই আৰু জেচ। ইয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা সোণাৰীত অনুষ্ঠিত কৰা চুকাফা দিৱসৰ উপলক্ষে প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন আৰম্ভ কৰা হৈছে। আৰু সকলোৱে কাৰ্যসূচীবোৰত খুব ধুনীয়াকৈ সহযোগ কৰিছে বাবে খুব ভাল লাগিছে অনুষ্ঠানটো। আৰু এতিয়া সকলোৱে জুবিনদাৰ মায়াবিনী গীতটো পৰিৱেশন কৰিব। আৰু এতিয়া আমি ভাত খাবলৈ আহিলোঁ। দেখিছেনে বাৰু, ইমান ঠেলা হেঁচাত কেতিয়ানো গৈ পালোঁগৈ ভাত খাবলৈ, গমেই নাপালোঁ। আৰু সকলোৱে ইয়াৰ হাতে লৈ ভাত খাবলৈ লৈছে। আৰু ইয়াত ভাত খাবলৈ বহিবলৈও জেগা নাই, একদম চকী তকী নাই দিয়া, আৰু থিয় হৈ খোৱা। ফাৰ্ষ্ট টাইম থিয় হৈ খাম আজি। আৰু এতিয়া আমি ভাত চাত খাই ফটো তুলিবলৈ আহিলোঁ ইয়াত। আৰু ফাইনেলি আমাৰ যোৱাৰ টাইম হৈ গ'ল। আমি এতিয়া বাছত উঠিলোহি আৰু সকলোৱে উঠিলে বাছত। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ভিডিঅ'টো ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। আজিলৈ গুড নাইট, বাই বাই।